হেল্ল' এভৰিৱান, মই যিটো আপোনালোকে গম পায় আৰু মই আছোঁ বৰ্তমান কেৰেলা এৰ্ণাকুলম ডিষ্ট্ৰিক্টত আছোঁ। বৰ্তমান চৰ্চাত চলি আছে ৰৈ ৰৈ বিনালে আমাৰ জুবিন দা। জুবিন দাক সন্মান জনাই আজি মই ওলালোঁ ৰৈ ৰৈ বিনালে চাবৰ কাৰণে। মোৰ লগত আছে মোৰ দাদা। 5 দিন পৰা টিকেট বিচাৰি পোৱা নাই, আজিহে বুকিং হৈছে। দাদাই 5 দিন ধৰি টিকেটৰ পিছত দৌৰি আছে, যদিও টিকেট পোৱা নাছিল, কিন্তু আজি সেই সৌভাগ্য টিকেট দুটা মানে কেঞ্চেল কৰিছিল বেলেগে। চ' আমি সেইকেইটা টিকেটে মানে বুক কৰিলোঁ। এতিয়া গৈ আছোঁ আমি নাইট শ্ব' চাম। চ' আমাৰ লগত চাই থাকক। আৰু আমি চিনেমাখন ইতিমধ্যে দেখাব নোৱাৰোঁ, নেদেখাওঁ, পাৰিলেও নেদেখাওঁ, কোনো প্ৰকাৰ হ'ব নোৱাৰে। আমি জুবিন দাক সন্মান কৰি ব'লক আমি মেট্ৰ' ষ্টেচন গৈ আছোঁ এতিয়া। পিছত আকৌ লগ পাম, বাই। জুবিন দাৰ নাম লৈ যাত্ৰা আৰম্ভ কৰিছোঁ, লগতে খাই আছোঁ ক'ল্ড ড্ৰিংকছ, লেমন জুচ। মেট্ৰ' ষ্টেচনত আহিলোঁ, এতিয়া টিকেট ল'ম, তাৰপিছত বাকীখিনি দেখাই আছোঁ। তেতিয়াৰ পৰা ফ'ল' কৰি আছোঁ। ব্লেক টি চাৰ্ট পিন্ধা মানুহজন আমাৰ লগে লগে গৈ আছে, চাগে তেখেতো যাব, নাজানো ক'ত যায়, পিছত সুধিম তেখেতে ক'ত যায়। চাওকচোন এটা কিমান সুন্দৰ পৰিৱেশ, কিমান ক্লিন। আমাৰ দাদা আজি জোচ বেলেগ, কিয়? জুবিন দাৰ কাৰণে নেকি? জয় জুবিন দা ন? জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে লিখি যাব, এইটো লিখিব নাপাহৰিব। आप किधर जाएगा? जुबिन दा का तो मूवी रिलीज हुआ। आप कहाँ आसाम से गए? आसाम। ওই আমাৰ দাদাও আসামৰ। জয় জয় জুবিন দা। তো বলক আমি একেলগে এতিয়া জুবিন দা চিনেমা উপভোগ কৰিম। ইয়াত আহি লগ পাইছোঁ, দাদাক মই চিনি নাপাওঁ। আমি প্ৰথম আছিলোঁ দুজন, এই আমাৰ বেক চাইডত মোৰ দাদা, আৰু এতিয়া আৰু এজন দাদাক লগ পাই গ'লোঁ। আপোনাৰ ঘৰ কোন জেগা? আসাম ধুবুৰী। আসাম ধুবুৰী। ধুবুৰী ডিষ্ট্ৰিক্ট হয়, খুব ভাল। আপুনি ইয়াতে থাকে ন? ইয়াতে থাকে তেখেত, ইয়াতে কাম কৰে, টাইলছৰ কাম কৰে তেখেতে। টিকেট কেইদিনৰ পিছত পাইছে আপুনি? 2 দিনৰ পিছত টিকেট পাইছে। ৱাও, জোচ, বেলেগ জোচ। আমাৰ দাদা 5 দিনৰ পিছত পাইছে, আৰু বাকীখিনি গম পাইছে। আৰু জুবিন দাৰ জোচটো খুব বেছি বেলেগ। এইটো মেট্ৰ' লাইন আহি গ'লোঁ, মেট্ৰ' লাইন। ইয়াৰ পৰা আমি যাম আৰু যাত্ৰা আৰম্ভ কৰিম এতিয়া। ফাইনেলি গেছ আহি পাই গ'লোঁ এৰাপল্লী মেট্ৰ' ষ্টেচনত নামি দিলোঁ। এতিয়া আমি যাব লাগিব চিনেমা হল। চিনেমা হলত যোৱা আগমুহূৰ্তত আমাৰ যিহেতু টিকেট অনলাইন বুকিং হৈছে, আমি ইমান হেৰি কৰিব কাৰণে অলপ পাৰিম, চাম, মাৰ্কেটিং কৰিবলগীয়া একো নাই, তেনেকুৱা চাওঁ, যদি কিবা ভাল লাগে লৈ ল'ম বাৰু।
গৈ আছোঁ আমাৰ লগৰ আহি থাকক। জুবিন দাক চিন্তি গৈ আছোঁ। একদম জুবিন দাৰ কাৰণে সঁচাকৈ জীৱনত ইমান কষ্ট কাম কৰাই নাই। কাম বহুত কৰিছোঁ, কিন্তু এখন কাম ক্ষতি কৰিলোঁ টিকেটৰ কাৰণে। 3 দিন কাম ক্ষতি কৰি এখন টিকেট লৈছে, কিন্তু চিনেমাৰ কাৰণে ইমান কষ্ট আমি কৰা নাই কোনোদিন, আৰু জীৱনত নকৰিম চাগে। আজি অসমীয়া চিনেমা, জুবিন দাৰ চিনেমা অন্তিমখন চিনেমা বুলি কৰিব চেষ্টা কৰিছোঁ আৰু কৰিছোঁ। কেৰেলাত লগাই দিছে, তাকো কেৰেলাত। আমি কেৰেলা এৰ্ণাকুলম ডিষ্ট্ৰিক্টত আছোঁ এতিয়া। বেকগ্ৰাউণ্ডত বহুত ল'ৰা ছোৱালী মতা মাইকী আছে, সেইবিলাকক ইগন'ৰ কৰক, সেইবিলাক চাই লাভ নাই। আমি ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, সেইটো প্ৰয়োজন আমাৰ। এতিয়া আমি এটা শ্বপিং মলৰ ভিতৰত আহিলোঁ, ডাইৰেক্ট মেট্ৰৰ পৰা ডাইৰেক্ট আহিছোঁ। আহিলে এতিয়া আমি বিচাৰি আছোঁ আমাৰ মুভি হল, আমি চিনেমা হলটো বিচাৰি আছোঁ। যিহেতু ইয়াত মই প্ৰথমবাৰ আহিছোঁ, সেইকাৰণে অলপ বিচাৰি পোৱা অসুবিধা হৈছে, যদিও একো নাই। গুগল বাবা জিন্দাবাদ, গুগল বাবা জিন্দাবাদ। আমি গুগলত চাৰ্চ কৰিম, মেপত গৈ বিচাৰি থাকিম। এইফালে আহা। তো গাইজ, আমি দোকানৰ বস্তুবিলাক চাই, মাৰ্কেটিঙৰ বস্তুবিলাক চাই আছোঁ, দেখি আছোঁ, ইমান ধুনীয়া, কিন্তু আমি এতিয়ালৈকে একজেক্ট চিনেমা হলটো পোৱা নাই। নাজানো মানুহবিলাক কিয় এনেকুৱা। আমি ফাৰ্ষ্ট ফ্ল'ৰত গ'লে ছেকেণ্ড বুলি কয়, ছেকেণ্ড গ'লে থাৰ্ড বুলি কয়। উপায় নাই, আমি এতিয়া গুগল ইউজ কৰিম, তো সেইটো আমাৰ কাৰণে শুদ্ধ হ'ব। এটা যে কিবা মেজিক শ্ব' চলি আছে, তো আমি দেখাব নোৱাৰোঁ এতিয়া, চিনেমা চাব যাম যিহেতু, সেইটো কাৰণে এইবিলাক মাথা মাৰি থকা নাই। এইফালে মানে চিনেমা হলবিলাক কি ডাঙৰ ডাঙৰ শ্বপিং মলৰ ভিতৰত, সেইটো কাৰণে ভাল লাগে। চিনেমা হাফ টাইম হ'ল, গ'লো বাহিৰত চাই আহিলোঁ চিনেমা, আপোনালোকক দেখাব পৰা নাই, আপোনালোক দুখিত। তো ফাইনেলি গাইজ চিনেমা চালোঁ, খুব ভাল লাগিল। সকলোকে এটা কথাই ক'ম, মানে নাইচত থাকি ওপৰত কিবা আছে, ছুপাৰ ডুপাৰ হিট মুভি। তো যোনে য'তে নাথাকক, চুচৰি বাগৰি হ'লেও আহক, চিনেমাখন চাওক। আৰু ভিডিঅ'ৰ তলত লিখক, কমেণ্ট কৰক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আল্টিমেট চিনেমা, আল্টিমেট নেক্সট লেভেল। কি কৈছে দাদা, কেনেকুৱা পালে? মানে আৰু ক'ব একো নাই, ভাষা নাই। জয় জুবিন দা, জয় আই।